Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলৈ কৰ্ণফ্লেক্সৰ এটা ৰেচিপি আগবঢ়াবলৈ লৈছোঁ। মই কেনেকৈনো কৰ্ণফ্লেক্স বনাই খুৱাইছোঁ আহকচোন চাওঁ। এতিয়া মই এটা মিক্সি জাৰত এই কৰ্ণফ্লেক্সখিনি বাকি দিম। কৰ্ণফ্লেক্সখিনি এনেকুৱা হয় মন কৰিছে, গতিকে 7 মান্থৰ পৰা বেবীয়ে এনেকৈ খাব নোৱাৰে, যিহেতু মই সেইকাৰণে এইখিনি মিক্সিত পিহি ল'ম আৰু এটা এয়াৰটাইট কণ্টেইনাৰত ভৰাই থ'ম। এইখিনি মই খুব ধুনীয়াকৈ পিচি ল'লোঁ। এয়া মন কৰিছে চাগে, একদম ধুনীয়াকৈ পিচি লৈছোঁ। এতিয়া মই এইখিনি এই কণ্টেইনাৰটোত ভৰাই ৰাখি দিম আৰু এয়া কেইবাদিনলৈ ভাল হৈ থাকিব, এনেকৈ ৰাখি দিব পৰা যায়। এতিয়া ইয়াৰ পৰা মই 2 চামুচ ব্যৱহাৰ কৰিম, 1 চামুচ আৰু 2 চামুচ, বছ হৈ যাব। ইমানখিনি ব্যৱহাৰ কৰিম আৰু এইখিনি মই টাইটকৈ মাৰি থৈ দিম, কেইবাদিনলৈও ভাল হৈ থাকিব। এতিয়া ইয়াতে মই 2 চামুচ নান ব্যৱহাৰ কৰিলোঁ আৰু এতিয়া মই ইয়াত দিম গৰম পানী দিছোঁ। ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু ইয়াতে এতিয়া মই অকণমান মিঠৈ এড কৰিম, গুড় দিম এতিয়া অকণমান, আৰু গুড়খিনি ধুনীয়াকৈ গৰম পানী দি মিলাই দিম। জলপান ৰেডি হৈ গ'ল, খাই দিয়া এহে খালানে? আৰু এয়া জলপান ৰেডি হৈ গ'ল। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো